पर मेरी सुनता नहीं। নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চৰাইদেউ দেওশাললৈ। তেনেহ'লে ব'লক চাওঁ কি কৰিলোঁ ভিডিঅ'টোত আৰু কেনেকৈ দিনটো পাৰ কৰিলোঁ। লাংকুৰি নাই, পাহাৰ বগাব লাগে মানে। তই ওলাই দিয়া সেই দস্ত বলক এতিয়া আপুনি কৈও যাব। কি জেগাত আনিছে, হাৰি পিনে ওলাব পাৰিছেগে, হাৰি পিনে পাৰিম, এইটো বৈ পাৰিব নে? পাৰ হ'ব পাৰিম, বৈ পাৰিব নে এতিয়া? সেইটোৱে হ'ব। এইবোৰ বাংলাদেশী ৰাস্তা দেখাব লাগিব ন। এই পিনে আহিবি, ফেঞ্চিংখন নহ'লে পিনে কিবাতে আহিব পাৰিবি। বলক দেওশাল আহক, এয়া চোত বেলেগ কোনোবা ফালে সোমাব পাৰি চাগে। মই নামো দে, আহোঁতে মই বাগৰি দিম দে। গ'লে যে মতলব নাই। গাইজ, যেতিয়া মানুহক দেৱতাই পায় এনেকুৱাই কয়। দেওদাই পোৱা নাছিলে দেই মোৰ, কিন্তু মানে বহুত দিনৰ পৰা লাংকুৰি আৰু দেওশাল চাবলৈ যাবলৈ মন আছিলে। লগৰবোৰ মানে ফটো ভিডিঅ' পাওঁ আৰু বৰগাঁৱতে পঢ়িছিলোঁ যদিও মানে তাত যোৱা নাছিলোঁ আৰু ওচৰতে যদিও, তথাপিও কালি গৈ বহুত ভাল লাগিলে, সেইকাৰণে অলপ ফূৰ্তি কৰিছোঁ। আজি উঠিছা, মই উঠিয়ে পোৱা নাই। ৱাও, কিমান দ দেখিছে চা সেইডোখৰলে। হৈছো আমি অতি অহা ৰাস্তাতে ওলাম নহয়, এই ঘৰটো কিনাই দিয়া আৰু কি ধোঁৱা ওলাই আছে হেৰি পিনে। কয়লা কয়লা চয়লা কাম কৰে নাই। সঁচাকৈ হ'ব, ভিডিঅ'টা কওক না ধুনীয়াকৈ। সূৰ্যটোৱে বখাই দিছে। দিব দে ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিয়ক।
মানুহৰ ৰূপ সেইবোৰ বাগান আছে সেইপিনে ইয়াত বোলে গদাধৰ সিংহই কিবা বনাইছিল মই ইমান নাজানো কিন্তু শুনা মতে গদাধৰ সিংহৰ এডোখৰ ডাঙৰ ডাঙৰ পিলা বনাইছিলে কিবা ঘৰ আছিলে বোলে তাত ইমানেই আৰু মই ইমান ভালকৈ নাজানো বাৰু যিসকলে জানে অকণমান ক'বচোন এতিয়া আমি দেওশালক টাটা বাই বাই কৰি ঘৰলৈ আহিলোঁ যিহেতু আমাৰ ঘৰলৈ আহিবলৈও দেৰি হৈছিল আৰু আমি দেওশাল চাবলৈ যোৱা 4টা 3:30মান বজাত গৈছিলোঁ নেকি আৰু ঘৰলৈ আহিবলৈও আমাৰ আধা ঘণ্টাই লাগে প্ৰায় তাৰ পৰা সেইকাৰণে সোনকালে ওলাই আহিলোঁ তাৰপৰা